পলিটিক্যালি আজি আমি আৰু এটা সিদ্ধান্ত লৈছো যে অসমৰ 93টা সমষ্টি 93খন সভা জুলাই মাহত আমি অনুষ্ঠিত কৰি লোকসভাৰ নিৰ্বাচনত আমাৰ চৰকাৰক মোদী চৰকাৰ আৰু ৰাজ্য চৰকাৰক সমৰ্থন কৰাৰ বাবে আমি 93টা স্থানত 93খন সভাৰ জৰিয়তে আমি সেই সমষ্টিৰ ৰাইজক ধন্যবাদ দিয়াৰ বাবে আমি 93খন সভা অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু যিকেটা সমষ্টিত আমি ভাল ফল দেখুৱাব পৰা নাই তেওঁলোকৰ তাতো একোখন সভা অনুষ্ঠিত কৰি ভৱিষ্যতত যে যত আমাৰ ডেফিচিয়েন্সি থাকি গৈছে যে আমি 23টা সিটত আমি কিয় পৰা নাই বা 94ত আমি পাৰিছো 26টা প্লাস আমাৰ 6টা এই 32টা সিটতো বা 32খন আসনতো আমি একোখন সভা কৰি তাৰ ৰাইজৰ অভাৱ অভিযোগৰ আমি বুজ লবৰ কাৰণেও আমি সিদ্ধান্ত লৈছো অৰ্থাৎ 126টা সমষ্টিতে যাম 93টা সমষ্টিত ধন্যবাদ দিবৰ কাৰণে যাম বাকি সমষ্টি কেইটাত যে কোট কি আমাৰ ডেফিসিট থাকি গল তাৰ বিষয়ে জানিবৰ কাৰণে আমাৰ সংকল্প সভা হ'ব ইয়াত হ'ব ধন্যবাদ সভা আৰু বাকি কেইখনত হ'ব সংকল্প সভা আমি আজি কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শপত গ্ৰহণ কৰিব তৃতীয়বাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৰ পিছত দেশত একেৰাহে তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ বিৰল সন্মানৰ অধিকাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব গৈ আছে আজি কেবিনেটে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো অভিনন্দন জনাই এটা প্ৰস্তাৱ পাস কৰে যেটো পিছত আমি যেতিয়া তেখেতক সাক্ষাৎ পাম তেতিয়া তাত আমি অফিচিয়ালি আমি দিয়াৰ ব্যৱস্থা কৰিম বান পৰিস্থিতিৰ বিষয়েও কেবিনেটত আলোচনা হয় আজি এটা কেবিনেটত আলোচনা হৈছে যে অসমত 200 কিমান কিলোমিটাৰ 264 কিলোমিটাৰ নদীৰ ওপৰত বানপানী নাই মথাউৰি নাই সেই কাৰণে সেই মথাউৰি নোহোৱা জায়গাখিনি দি পানীটো খুমাই গৈ বহুত অঞ্চল প্লাবিত কৰে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টক আজি এটা দায়িত্ব দিয়া হৈছে যে যদি আমি 264 কিলোমিটাৰ নতুন মথাউৰি আমি নিৰ্মাণ কৰিব পাৰো তেতিয়া অসমত মথাউৰি নোহোৱা অঞ্চল নাথাকিব কৰবাত কৰিবই নোৱাৰি বেলেগ কথা কিন্তু 264 কিলোমিটাৰ মথাউৰি যদি আমি বনাব পাৰো তেতিয়ালে যিবিলাক জাগাই জাগাই খালি এৰিয়া আছে ব্ৰহ্মপুত্ৰ আৰু উপনদী সমূহত সেইটো সম্পূৰ্ণ হৈ যায় গতিকে ইয়াৰ বাবে কিমান পুঁজি লাগিব তাৰ বিষয়ে এটা অধ্যয়ন কৰি অহা কেবিনেটত ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টক এটা প্ৰেজেন্টেচন দিব কোৱা হৈছে যাতে বান পৰিস্থিতিৰ সময়তে আমি সেই 264 কিলোমিটাৰ মথাউৰি একেলগে বনাবৰ কাৰণে আমি এটা সিদ্ধান্ত ল'ব পাৰো ৰিজাল্ট এইটোৱে হ'ব যে তেতিয়া 10 কিলোমিটাৰ মথাউৰি আছে 1 কিলোমিটাৰ মথাউৰি নাই গতিকে 1 কিলোমিটাৰটো দিয়ে পানী খুমাই যায় সেইকাৰণে এই 264 কিলোমিটাৰ ফ্ৰেশ মথাউৰি পুৰণা মথাউৰি ভাঙিছে ৰিপেয়াৰ কৰিছো নতুন বনাইছো নহয় 264 কিলোমিটাৰ নিউ এমবেকমেন্ট আমি বনাব পাৰো নেকি তাৰ বিষয়েও এটা কিমান টকা লাগিব কিমান আমাৰ সম্পদ আছে তাৰ বিষয়েও আমি এটা ৰিপৰ্ট দিবৰ কাৰণে আজি ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টক নিৰ্দেশ দিয়া হৈছে আৰু বান পৰিস্থিতি জতে জেনেকে উদ্ভৱ হয় গাৰ্জেন মন্ত্ৰীখিনি যাতে ততাতয়াকৈ সেই জিলাখনত উপস্থিত হৈ ৰাইজক সহায় কৰিব পাৰে তাৰ বাবে আমি নিৰ্দেশ দিছো শেষত কেবিনেটত আজি বহু দিনৰ মূৰত আমাৰ কেবিনেট হৈছে এই সময়ছোৱাত পদ্মশ্ৰী বিৰুবলা ৰাভা থানেশ্বৰ বড়ো ডাঙৰীয়াকে আদি কৰি কেবাগৰাকীও গুণী জ্ঞানী ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গৈছে
পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যু দিন 13 মে দিনটো অসমত আমি প্ৰত্যেক বছৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত লৈছো অৰ্থাৎ পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যু দিৱস 13 মেটো আমি অসমত সদায় প্ৰত্যেক বছৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে আমি পালন কৰিম এইখিনি আছিল আপোনালোকৰ যদি কিবা সুধে সুধিব পাৰে কিবা যদি বুজিবলগীয়া আছে ZPC AP পঞ্চায়ত গোটেইখিনি হ'ব গাঁও পঞ্চায়ত হ'ব মেম্বাৰ হ'ব ওয়াৰ্ড প্ৰথম হল ওয়াৰ্ডৰ পিছত জিপিৰ পিছত এপিৰ পিছত জিলা পৰিষদ এই গোটেই চেইনটো ডিলিমিটেশন হ'ব সংখ্যা কমা বঢ়া নহয় কাৰণ জনসংখ্যা একে আছে গতিকে জনসংখ্যাৰ তাগিদাত যদি অলপ বঢ়াব লাগে বঢ়াব পাৰিব কিন্তু কমোৱাৰ কথাটো অহা নাই কাৰণ জনসংখ্যাটো কমি যোৱা নাই কিন্তু বিডিও অফিস আমাৰ যেটো বিডিও অফিস আগত আমাৰ জিলাসমূহত আছিল সমষ্টি পুনৰ্গঠনৰ কাৰণে এতিয়া আগতে এভাৰেজ এটা সমষ্টিত দুটা বিডিও অফিস আছিল এতিয়া বিডিও অফিস কৰবাত এটা হ'ব কৰবাত দুটা হ'ব কৰবাত তিনটাও হ'বগৈ আগতে কৰবাত নাছিল কিন্তু আমাৰ এইবাৰ বিডিও অফিসখিনিও যাতে প্ৰত্যেক পঞ্চায়ততে এটা কোড হ'ব যেনেকৈ আজি আমাৰ কামৰূপত গুৱাহাটী টাউন অকল সোণাপুৰখিনি গাঁও আছে গতিকে সেইখিনিৰ কাৰণে এটা হ'ব তো নগাঁও এটা সদৰ সমষ্টি ম্যাক্সিমাম জায়গা নগাঁও টাউনত আছে কিন্তু অলপ গাঁও ৰখি গৈছে তেওঁলোকৰ কাৰণে এটা বিডিও অফিস হ'ব কিন্তু নগাঁওৰ লগত বৰহমপুৰটো যোগ নহয় যি হ'ব নগাঁওতে হ'ব সৰু হওক ডাঙৰ হওক অফিসটো নগাঁওতে থাকিব আৰু নগাঁওৰ মানুহৰ কাৰণে হ'ব বৰহমপুৰটো বৰহমপুৰৰ কাৰণে হ'ব আধা বৰহমপুৰ আধা নগাঁও নহয় এই গোটেইখিনি আমি আগষ্ট 30 তাৰিখৰ ভিতৰত কৰি পেলাম জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত আৰু সমান্তৰালভাৱে ব্লক অফিস এইখিনি আমাৰ 30 আগষ্টৰ ভিতৰত হৈ যাব আমি ইলেকশন শেষ কৰিয়ে লগে লগে কামত নামি গৈছো মানে উই আৰ নট টেকিং ৰেষ্ট পুৰণা সমষ্টি এছেম্বলি কাৰ্যকাল 2026 লৈকে আছে গতিকে যি কেটা বিধানসভাত এমপি জিকিছে তেওঁলোকৰ মই যিমান দূৰ আইন জানো আপোনালোকে নিৰ্বাচনী আয়োগক ভাল কৰি খুদিব লাগিব কিন্তু যেনেকা বিহালী ৰঞ্জিত দত্ত জিকিলে বিহালীটো নতুন সমষ্টি মতে শিডিউল কাষ্ট হৈছে কিন্তু পুৰণা মতে নন শিডিউল কাষ্ট গতিকে পুৰণা মতেহে ইলেকশন হ'ব এটো লাষ্ট ইলেকশন যেনেকে পৰিমল শুক্লবৈদ্য জিকিছে ঢলাই তেওঁৰ এৰিয়াটো নতুন কিন্তু পুৰণা এৰিয়াটোতহে ইলেকশন হ'ব নতুন এৰিয়াটোত ইলেকশন নহয় মোৰ মতেদি নহয় এটো এফেক্টিভ হ'ব 26 ৰ এছেম্বলিৰ পৰা এইখন এছেম্বলিত নতুন হ'ব নোৱাৰে তেওঁ গতিকে এমএলএ জন এনেকুৱা হ'ব নোৱাৰে যে হিমত তেতিয়ালে কি হ'ব মোৰ এৰিয়াৰ লগতে এটা এৰিয়াত দুটা এমএলএ হৈ যাব সেইকাৰণে সিও আইনৰ কথাটো ভাল কৰি ক'ব পাৰ নাই যদি বিহালী সমষ্টিৰ এতিয়া আধা গহপুৰত আছে এটা যদি নতুন মতে হয় তেলে উৎপল বৰায়ো এটা পঞ্চায়তৰ এমএলএ হ'ব নতুনকৈ উপনিৰ্বাচনত জিকাজনো এটা পঞ্চায়তৰ এমএলএ হ'ব সেইখন তাতে থাকি গল এটা বিধানসভাৰ ভোটাৰ তালিকা তেওঁলোকে আকৌ নতুনকৈ বনাব লাগিব অসমৰ ক্ষেত্ৰত বেলেগ ষ্টেটৰ ক্ষেত্ৰত নহয় আসলত ভোটাৰ তালিকাটো আছেই গতিকে অসমৰ ক্ষেত্ৰত কিন্তু মই যিমান দূৰ সংবিধান পঢ়িছো আৰু যে এছেম্বলি ভংগ নোহোৱা আজি যদি আমাৰ এছেম্বলিখন ভংগ হৈ যায় তেতিয়া হলে নিউ মতে হ'ব কিন্তু যেহেতু এছেম্বলি এখনে উপনিৰ্বাচন পুৰণা সিট মতে অনুষ্ঠিত হ'ব কাৰণ এটা এছেম্বলি দুই ধৰণৰ এমএলএ বহিব নোৱাৰে
বিটিআৰৰ নিৰ্বাচন 25 ডিসেম্বৰত বহুত দিন আছে ডিলিমিটেশন হ'ব যদিহে সংবিধানত যেটো বিটিআৰ চুক্তি হ'ল সেই চুক্তি অনুসৰি তাৰ সিট বাঢ়িব লাগে যদি সিট বাঢ়ে তেতিয়া ডিলিমিটেশন হ'ব সিট যদি একে থাকে তেতিয়া ডিলিমিটেশনৰ প্ৰয়োজনীয়তা বোধহয় নাথাকিব কিন্তু এইটো ক্ষেত্ৰত বিটিআৰ কাউন্সিলে যদি ৰাজ্য চৰকাৰক অনুৰোধ কৰে যে আপোনালোকে ডিলিমিটেশন কৰি দিয়ক কাৰণ এছেম্বলিৰ সীমাও বদলিলে লোকসভাৰ সীমাও বদলিলে তেতিয়া আমি কৰি দিব পাৰিম কিন্তু আজি আমি বিটিআৰৰ কথা আলোচনা কিয় কৰা নাই এতিয়া আমি 24 চনত আছো বিটিআৰৰ ইলেকশন 25ত নামতহে আছে কিন্তু আসলতে 26 জানুৱাৰী ডিসেম্বৰত যোৱাবাৰ হৈছিল জানুৱাৰীত চাৰ্জ লৈছিলে গতিকে জানুৱাৰী টু জানুৱাৰী 5 ইয়াৰ্স হেকাৰণে বহুত দিন আছে বিটিআৰ more people if the process has started will be now 2 crore 86 lakhs hobo na total 2 crore 86 lakhs total people with these 15 lakhs total beneficiary will be all 2 crore 86 lakhs reports PM Modi is set to take out on June 8 and it is second time in history that 3 times we have a 3 times prime minister. What is your statement? I think this is a historical moment. If you see after 2 elections, every incumbent prime minister has lost except Pandit Jawaharlal Nehru. He was the only exception. All the prime minister who hold office for 2 terms, either they lost or they died or whatever. Things has happened. Nobody could become 3-time prime minister so far. It is a unique historical opportunity. In my view, it is most rarest opportunity in recent times because today politics is not same as that of Nehru's era. Today politics is competitive. Today's politics is completely different. Pandit Nehru could become 3-time prime minister because that time the freedom movement legacy, freedom movement impact was there. But in 2024, repeating Pandit Nehru's performance or equalizing his record is not an easy task. So it is a rare moment in our history and I think we will be lucky to witness such a rarest moment. এতিয়া সক মই খদাই কওঁ যে বদৰুদ্দিন আজমল এটা ৰূপক আমাৰ কাৰণে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন এজনেই ব্যক্তি আমাৰ কাৰণে দুজন ব্যক্তি নহয় কাৰণ যিটো ৰাজনীতি বদৰুদ্দিন আজমলে কৰে একেটা ৰাজনীতি আন নেতাসকলে একেটা ৰাজনীতিয়ে কৰে এইবাৰ ইলেকশনত 10 লাখ ভোটত ধুবুৰীত কংগ্ৰেছ দলৰ বিজয়ে এটা অহনি সংকট কঢ়িয়াই আনিছে যে মানুহ কিমান সাম্প্ৰদায়িক হ'ব পাৰে আপোনালোকে যদি যিকোনো হিন্দু পুলিং বুথত যায় যোৰহাট তাৰ প্ৰমাণ যে হিন্দু মানুহে বিজেপিকো দিছে হিন্দু মানুহে কংগ্ৰেছকো দিছে তাৰ মানে যিটো আমাক কৈ থকা হয় যে সাম্প্ৰদায়িকতাবাদী বিজেপিয়ে কৰে এইবাৰ ইলেকশনত তাৰ ৰিভাৰ্স ৰূপটো আপোনালোকে দেখা পালে যে মুছলিম সিট এটা তাতে এটাও বিজেপিয়ে ভোট পোৱা নাই ইউডিএফৰ মুছলিম ভোটখিনি ক'ত গৈছে কংগ্ৰেছলৈকে গৈছে তাৰ মানে কংগ্ৰেছ 100% এতিয়া মুছলিমৰ ৰাইজৰ সমৰ্থন প্ৰাপ্ত কংগ্ৰেছ এটাই দল আগতে আমি সাম্প্ৰদায়িক দল বুলি আজমলক কৈছিলো
এতিয়া সাম্প্ৰদায়িক শক্তিখিনিৰ ভোট গোটেই কংগ্ৰেছলৈকে গুচি গ'ল এতিয়া সাম্প্ৰদায়িক দল অসমত দুটা নাই এতিয়া সাম্প্ৰদায়িক দল অসমত এটাই থাকি গ'ল যে কংগ্ৰেছলৈকে গোটেই মুছলিম মানুহৰ ভোটটো শিফট হৈ গ'ল আৰু ধুবুৰী বৰপেটা নগাঁও এইবিলাক জাগাত মুছলিম পুলিং বুথত in 80% 85% পুলিং বুথত ইন্ডিপেন্ডেন্ট এজনেও ভোট পোৱা নাই ইউডিএফেও বহুত জাগাত ভোট পোৱা নাই তাৰ মানে ইলেকশনটো কিমান পলাৰাইজ আৰু ধ্ৰুৱীকৰণ হৈছে কিমান কমিউনেল হৈছে কিন্তু আমাৰ হিন্দু মানুহে সকলোকে ভোট দিছে যাক যেনেকে পায় আজি গুৱাহাটীত মীৰা বৰঠাকুৰে 4 লাখ ভোট পাইছে কিন্তু তাৰে 1.5-2 লাখ ভোট অকল এটা সমষ্টিৰ পৰা আহিছে অকল সমৰীয়া সমষ্টিতেই 2 লাখ ভোট পাইছে নতুনকৈ যেটো সমৰীয়া গঠিত হৈছে এটা সমষ্টিতে ইমান ভোট পাইছে কোনো বিজেপিও পোৱা নাই কোনেও পোৱা নাই এটা সমষ্টিত এটা বিশেষ বৰ্গই মই নামে কৈ দিছো যে মুছলিম মানুহখিনিয়ে মাত্ৰ এটা পাৰ্টিতে ভোট দিছে কিন্তু তাতো অৰুণোদয় পাইছে তাতো প্ৰধানমন্ত্ৰীৰ ঘৰ হৈছে তাতো ৰাস্তা হৈছে তাৰমানে ডেভেলপমেন্টটো ইলেকশনত কনসিডাৰেশন নাছিল ইলেকশনত কনসিডাৰেশনটো আছিল যে ধৰ্ম আৰু এনেকুৱা ঘটনা অসমত আগত হোৱা নাই এইবাৰ এটা বহুত মানে আমাৰ ইয়াৰে কিছুমান বুদ্ধিজীৱী হিচাপ মিৰাই গুৱাহাটীত 4 লাখ ভোট পাই গল কিন্তু কোনেও ভিতৰত যোৱা নাই যে 4 লাখ ভোটৰ 2 লাখ ভোটে সমৰীয়াৰ পৰা আহিছে বাকি 10,000 15,000 ভোট মুৰে গাড়ীগাঁও সমষ্টি গাড়ীগাঁৱৰ পৰা আহিছে আপুনি যদি চাই আমি আপোনালোকে যদি মীৰা বৰঠাকুৰৰে ভোটটো যদি হিসাব কৰে জাস্ট একাডেমিক ইন্টাৰেষ্টত কৈছো গুৱাহাটী লোকসভা সমষ্টিত গুৱাহাটী লোকসভা সমষ্টিত 4,20,907টা মুছলিম মানুহৰ ভোট আছে তাৰে যদি 80%ও ভোট দিছে তানে মীৰা বৰঠাকুৰে পুৱা ভোটৰ 3 লাখে এটা সম্প্ৰদায় with 40% Muslim population in Assam অহা দিনবিলাকত অসমৰ পৰিবেশ কেনেকুৱা হ'ব পাৰে আমাৰ ইয়াৰ বুদ্ধিজীৱীবিলাকে ভাবি আছে অজিত ভূঞাৰ ভোটটো পাইছে মীৰা কি নাম হয় মীৰা বৰঠাকুৰ ভাবিছে হিৰেন গোহাঁই কোৱা কাৰণে অসমীয়া মানুহে ভোট দিছে কিন্তু মুৰে জালুকবাৰীত মই দেখিছো যিমান কেইটা ভোট পাইছে গোটেই কেইটা এটা বিশেষ কমিউনিটি আৰু হিন্দু মানুহ যেটো কমিউনেল নহয় আমাৰ পোলিং বিট বিলাকত 10-15 পাইছে কিন্তু সেই মুছলমান পোলিং বুথত অৰুণোদয়ও কাম কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাও কাম কৰা নাই ৰেশনেও কাম কৰা নাই ৰাস্তায়ও কাম কৰা নাই এক জায়গাত ভোট দি দিছে অথচ হিন্দু মানুহে যদি এক জায়গাত দিলেতে লগে লগে কৈ দিলেতে এটো সাম্প্ৰদায়িক সেই কাৰণে ৰকিবুল হুছেইনৰ জিকাৰ মাৰ্জিন হৈছে 10 লাখ বুলে নহয় মানুহজন বহুত পপুলাৰ সদায় তাতে কাম কৰি থাকে নিজৰ সমষ্টিত ইমান পোৱা নাই সামুগুৰিত নোপোৱা ভোটো ধুবুৰীত পাইছে তাৰ মানে তেওঁ পোৱা কাৰণে মই ভাল পাইছো এটোলৈ কোনো অসুবিধা নাই কিন্তু ধ্ৰুৱীকৰণ কোনে কৰিছে কথাই কথাই যে বিজেপি সাম্প্ৰদায়িক বুলি লিখি দিয়ে আমাৰ মানুহখনে এনালাইসিস নকৰাকৈ সাম্প্ৰদায়িকতাটো ক'ত আছে এইখিনি যদি আলোচনা কৰিব পাৰো অসমৰ ভৱিষ্যত ভাল মই ডিলিমিটেশন কৰি এবাৰ কিবা কিবি কৈ ৰখাইছো কিন্তু আদাৰৱাইজ অসমক ৰখুৱাৰ কোনো সংজ্ঞা নাই অসমৰ ভৱিষ্যত যদি এই আৰু 5-10 বছৰ আমি কোঠ মাৰি যদি ৰাখি আছো আদাৰৱাইজ উইথ 40 এতিয়াটো 21ৰ পপুলেশন উলোৱা নাই 21ৰ পপুলেশন উলালে আই থিংক অসমত মুছলিম পপুলেশন উইল বি 40% সো ৰখাৰ কোনো উপায় নাই যদি তেওঁলোক ধৰ্ম নিৰপেক্ষ হলেতেন তেতিয়ালে প্ৰবলেম নাছিল
কোনো পাৰ্টিকে ভোট নিদিয়ে, ইণ্ডিপেণ্ডেণ্টকো ভোট নিদিয়ে, কাকো নিদিয়ে, একফালে মাৰি দিয়ে। ইমান কমপ্লিট পলাৰাইজেশ্যন অসমৰ ইলেকশ্যনত আগত ক'তো হোৱা নাই। কিন্তু আমাৰ হিন্দু মানুহখিনিতো সাম্প্ৰদায়িক নহয়, যোৰহাটে তাক প্ৰমাণ কৰে। যোৰহাটত কংগ্ৰেছৰ বিজয়ে কি প্ৰমাণ কৰে? যে হিন্দু মানুহখিনি সাম্প্ৰদায়িক নহয়। হিন্দু কেন ভোট কংগ্ৰেছ, হিন্দু কেন ভোট বিজেপি, ডিপেণ্ডিং অন দ্য চিটুৱেশ্যন। কিন্তু মুছলিম মানুহৰ যিজন মানুহৰ ঘৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা বনিছে, হিতাধিকাৰী ৰাতিপুৱা তাৰ পৰাই ওলাই গৈছে, তাতো ভোট দিয়া নাই। তাৰমানে কমিউনিয়েল কোন, এই প্ৰশ্নটো বিচাৰ কৰাৰ সময় এটাও আহি পৰিছে। অকল বিজেপি আছে নাছে, বিজেপি গুচাই দিছো আনিছো, পাশবিক যাৰ যাৰ মূৰত থাকে যে এটা বিজেপি হাৰিলে মই পাশবিক আনন্দ পাওঁ, সেইটো বেলেগ কথা। কিন্তু অসমৰ ভৱিষ্যতটো এইটো ইলেকশ্যনে আৰু এবাৰ উদঙাই দিলে। যে গুৱাহাটীৰ মানুহে কাক ভোট দিয়ে কোনো ভেলু নকৰে, ডিব্ৰুগড়ৰ মানুহে ভোট দিয়ে কাক ভেলু নকৰে। মোৰ এটাই সমষ্টি, এটা সমষ্টিতে মই 2 লাখ জাপি দিম। ৰেকিবুদ্দিন আহমেদ আৰু নন্দিতা দাসৰ সমষ্টিতে গোটেই গুৱাহাটীৰ কংগ্ৰেছৰ ভোটখিনি জাপি দিছে। কিন্তু টিভি ষ্টুডিঅ'ত বহি বিশেষজ্ঞসকলে আলোচনা কৰি আছে যে 4 লাখ ভোট পাই গৈছে। কি ক'ৰ পৰা 4 লাখ পাইছে সেইটো কোনেও আলোচনা কৰা নাই। যে 4 লাখ ভোটটো কাৰ? তাতো যিহেতু মই আগতে কৈছো হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, 1 লাখ হিন্দু ভোট আছে, কিন্তু 3 লাখ ভোট অকল এটা সম্প্ৰদায়ৰ আছে। গতিকে আমাৰ যি মানুহে ভাবি আছে এইটো হোৱা নাই, বোলে অজিত ভূঞা হীৰেণ গোহাঁইৰ কথা শুনি দিছপুৰৰ মানুহে দি দিছে, পূব গুৱাহাটীৰ মানুহে দিছে, পশ্চিম গুৱাহাটীৰ মানুহে দিছে, এইটো হোৱা নাই। তাত হৈছে মাইনৰ, কিন্তু মেজৰ ভোটটো আহিছে এটা কমিউনিটিৰ পৰা। No. BJP contested 11 seats. Congress contested 14 seats. So when you calculate our votes here, you have to calculate along with our NDA partner. So we have increased 10% votes from 2019. So if you like Borpeta, we have not contested. So where it will go? Either you campaign on the basis of 11 constituency. Take the same 11 constituency which has been contested by AGP, Congress and BJP. One thing. Otherwise you compare according to the coalition. So NDA vote share has 37. NDA vote share is 47. Indi vote share is 37.5. I have added Lurin Gogoi vote into it. When you compare apple to apple, coalition to coalition, so we have got 46.3 and Indi Alliance has got 37.48. But I do admit, when you have 40% Muslim vote, who will compete on vote share? So today which is correct, tomorrow it may not be correct. This time we are lucky because in Karimganj lot of Muslim people has voted for us because of certain local issue. Otherwise, net 40% votes are Muslim. So on vote share, how can you compete? None of our candidates has own in 10 lakhs. Amar to কোনো candidate 10 লাখত জিকা নাই। গতিকে অসমত ভোট শ্বেয়াৰ সদায় কংগ্ৰেছৰ ফালে বেছি থাকিব। কিন্তু এইবাৰ তাৰ মাজতো অসমৰ মানুহে আমাক ইমান আশীৰ্বাদ দিছে যে 2019ৰ তুলনাত আমি 10% বেছি ভোট পাইছো। 67খন সিটৰ জায়গাত আমি 93 সিট জিকিছো। 9খন সিটৰ জায়গাত আমি 11খন জিকিছো। এইটোতো এটা ৰেয়াৰেষ্ট মোমেন্ট। আৰু যদি গোটেই নেশনাল ট্ৰেন্ডটো চাই ভোট পাৰ্চেন্ট বাঢ়া বিজেপি এনডিএ অকল অসমতে আছে আফটাৰ উৰিষ্যা। As the leader convener, what do you think are the reasons that Congress has been First of all, NEDA is not
working the way we used to work after I become chief minister, because I have not been asked by my party to campaign in any other northeastern state except Arunachal. So you first to redefine the thing. Party has asked me to campaign in the eastern India state, but party has not asked me to campaign in any of the northeastern state except Arunachal. That is why I was not aware about northeastern politics, and I could not contribute to best of my ability in Manipur, Nagaland, Meghalaya. But when I talk to our party Karyakarta in those states, they say that this was almost a religious war, and when a religious people take part in politics in those states, then politician cannot compete. So you cannot compete with the religion. You can compete with Congress, you can compete with BJP, you can compete with AGP, but how can you compete with Shankaracharya? How can you compete with Srimanta Shankardev Sangha? How can you compete with Ekakharan Bhagavati Samaj? So when spiritual leader decided that no, you have to vote in this manner, then politician role become minimized. So that is why I think in northeastern state, certain area we have suffered, but as a whole, if you look that Arunachal, we formed government for 3 times, Sikkim, our friendly party has come back to power, Tripura, we won all the 2 seats. So I think this thing is a phenomena related to this election. After that, they cannot be any, all the time you cannot be in politics. So I think this time they have some grievances. They express their grievances through voting. I think it will be wiped out, because you cannot comprehend a situation that Agatha Sanma will lose by more than 1 lakh vote. But anyway, I was not asked to go to any of the northeastern state, because our people think that Assam has a boundary dispute with all the northeastern states. So Assam CM should not be seen in the other northeastern state frequently. মই তাতে সোমোৱা নাই, মন্ত্ৰিত্বৰ ক্ষেত্ৰত ভাল খবৰ থাকে নাথাকে এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জানিব, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মোৰ লগত কথা পাতিছিলে তেওঁ নিজে আচৰিত হৈছে যে আমি ইমান আসন কেনেকৈ পাব পাৰিলো। মোক কৈছে मैं तो सोचा नहीं था, तुम लोग इतना अच्छा करेगा, तो मेरा सबको अभिनंदन। आई थिंक प्रधानमंत्री অসমক লৈ খুব হেপী, সেইকাৰণে প্ৰধানমন্ত্ৰীৰ পৰা অসমৰ কাৰণে আমি ভাল বহুত বিলাক কাম অহা 2 বছৰত কৰিব পাৰিম বুলি মই ভাবো। তেওঁ আজি কেবিনেটখন লাষ্ট আছিল, তেওঁ আজি বিদায় দিয়ে গৈছে আমাৰ পৰা। হ'ব মন্ত্ৰীসভাৰ গোটেইখন ৰদ বদল হ'ব, মই আগতে কৈ থৈছো এমাহ লাগিব, এমাহৰ পিছত গোটেইখন এটা নতুন লুক এটা হ'ব। 26ৰ ইলেকশ্যনৰ টিমটো তৈয়াৰ কৰিব লাগিব, গতিকে মিনিষ্ট্ৰীখন সম্পূৰ্ণভাৱে মানুহৰ পৰিৱৰ্তন হওক নহওক দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব, যাতে আমি 26ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰোঁ। গতিকে কিন্তু এইবোৰ বিষয়লৈ মই দিল্লীত কথা পতা নাই, পৰিৱেশো নহয়, অলপ বানপানীও চলি আছে, গতিকে মই 15 আগষ্টৰ আগতে ভাল কৰি ৰদ বদল এটা আমি কৰিম। মানুহে ভোট দিয়া নাই আৰু মই কলো যে যোৰহাটৰ মানুহে কিবা কাৰণে আমাক বেয়া পাইছে, আমাক ভোট দিয়া নাই, এইটো সুধিব যাব লাগিব কিয় বেয়া পাইছে। যেতিয়া অসমত সকলো মানুহে আপোনাক ভাল পায় আৰু এটা জাগাৰ মানুহে বেয়া পায়, মেপখন আপুনি চাওক, যোৰহাটক আৱৰি আছে ডিব্ৰুগড়, তাতে আপুনি 2021তকৈও বেছি ভোট পাইছে। মই 2টা সমষ্টিৰ কথা কওঁ, লুৰিণজ্যোতি গগৈয়ে যোৱাবাৰ 2টা সমষ্টিত ইলেকশ্যন উঠিছিল, দুলিয়াজান আৰু নাহৰকটীয়া। লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ ভোট যদি 21ত যোগ কৰি দিয়ে, তাহলে আমি দুলিয়াজানতো হাৰিছো, নাহৰকটীয়াতো হাৰিছো। এতিয়া
বহুত মানুহে কয় যে অমুক সম্প্ৰদায়ৰ মানুহে আমাক ভোট দিয়া নাই, কিন্তু দুলিয়াজান আৰু নাহৰকটীয়াত সেইটো সম্প্ৰদায়ৰে মানুহ আছে। আৰু এইবাৰ আমি কংগ্ৰেছ আৰু জাতীয় পৰিষদে যোগ হোৱাৰ পিছতো দুইটা সমষ্টিতে আমি লিড পাইছো। তাৰ পিছত যোৰহাট সমষ্টিক কোনে আৱৰি আছে? লখিমপুৰে। যোৰহাট সমষ্টিক অলপ কোনে চুই গৈছে? তেজপুৰে। যোৰহাট সমষ্টিক কোনে চুই গৈছে? কাজিৰঙাই। চাৰিওফালে আপুনি জিকিছে আৰু শুদ্ধ অসমীয়া মানুহৰ সমষ্টিবিলাকত জিকিছে। তাৰ মাজত যদি আপুনি যোৰহাট জিকা নাই, তাৰ স্থানীয় কাৰণ থাকিব। আৰু তাৰ মাজত আকৌ বিৰোধী দলপতিৰ সমষ্টিটো আমি অলমষ্ট জিকিছো। কংগ্ৰেছৰ অৱস্থা চাওক যে বিৰোধী দলপতিৰ চিটটো তেওঁ বাকী পিছত বেলট বাকচ খুলিব নিদিলে 6টা। তেওঁ ডিচিক চিঠি লিখিলে যে অমুক অমুক নিয়মত 6টা বেলট বাকচ খুলিব নালাগে। যদি সেই 6টা ভিভিপেট খুলিলেহেঁতেন নাজিৰাত আমি লিডে পাই যাওঁ। গতিকে এইটোৰ ওপৰত এটা মন্থন কৰিব লাগিব যে আপুনি গোটেইবিলাকত জিকি তাতে কিয় জিকা নাই, আৰু কাৰণটো ওলাই আহিব। আৰু এটা ভাল যে সকলো সমষ্টিত জিকি গ'লে আপোনাৰতো প্ৰত্যাহ্বান নাথাকিলে আপোনাৰতো নিজৰে ৰাজনীতি বেয়া হৈ যাব। গতিকে এটা চিটত হাৰাটো আমাৰ কাৰণেও মংগল, কৰবাত নাহাৰিলে কেনেকে হ'ব? সেইটোতো পাৰ্টিয়ে ডিচাইড কৰিব না। মই 26ত ইলেকশ্যন খেলোৱে বা নেখেলো এইটোতো পাৰ্টিয়ে ঠিক কৰিব। 26লৈকে মই আছো, 26ৰ পিছত কি হয় এইটোতো পাৰ্টিয়ে ঠিক কৰিব। গতিকে সেইটো লৈ পেলাই আজি আপুনি আলোচনা কৰি লাভ নাই। কিন্তু স্বাভাৱিকভাৱে যোৰহাটৰ যিটো ৰিজাল্ট, সেইটো ৰিজাল্টত মই ইলেকশ্যন খেলিব হ'লে তাতে মই গৈ বহুত কষ্ট কৰিব লাগিব। অসমৰ বাকী জেগাত তেতিয়া মোৰ কাম কৰাৰ সুবিধা মই নাপামেই, তেতিয়া মই তাতেই গৈ লাগি থাকিব লাগিব। এতিয়া পাৰ্টিয়ে ইমান সময় মোক তাতে দিব দিয়ে নে নিদিয়ে, সেইটো তাততো প্ৰত্যাহ্বান আছে। কাৰণ যোৰহাট সমষ্টিটো আমি 15,000 কিমানত হাৰিছো, 12,000 ভোটত হাৰিছো। গতিকে মই গুৱাহাটীত লিড লৈছো 60,000। মোৰ নতুন সমষ্টি য'ত মই এদিনো যোৱা নাই, মোৰ নতুন যিটো জালুকবাৰী সমষ্টি তাত মই এটা দিনো যোৱা নাই। এটা দিনো নোযোৱাকৈ মই লিড লৈছো 60,000। যোৰহাটত মই 2খন মিটিং কৰিছো, তাৰ পিছত হাৰিছো 15,000। গতিকে 15,000 মানুহৰ মন পৰিৱৰ্তন কৰাৰ কাৰণে মইতো বহুত কষ্ট কৰিব লাগিব। এতিয়া পাৰ্টিয়ে ইমান সময় দিব দিয়ে নে নিদিয়ে মোক। গতিকে এইটো পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দেখা যাব। গৈতো উঠিলেই নহ'ব না, তাৰ আগততো কামো কৰিব লাগিব। Congress become completely a Muslim party. You count UDF vote. I mean, I don't know where the confusion is. UDF vote, which are essentially Muslim vote, they voted for Congress. So Congress vote share has increased. So Congress vote share has not increased at the cost of BJP, because BJP's vote share has also increased. Only thing that UDF voters has shifted towards Congress. And it is their internal dynamics. How can I comment on that? There is also a question that is raised on the UDF lines elected Muslim dominated seats in the other states also. Look, I can, as of now, I don't want to speak something without data, without document. But in Assam, Muslim has adopted Congress. That is clear from the result. Earlier they adopted both UDF and Congress. Now they have adopted Congress. So that is the outcome of this election. Now how much significant will be, whether they will be remain like that or 2026 they will again go back to UDF, that I do not know. But in this election, Hindu has voted for BJP, Hindu has voted for Congress. But Muslim has only voted for Congress. Of course, in Karimganj, because of certain local region, some issue with the Congress candidate, we got good number of Muslim vote. And of course, I must say also
that while majority of Congress vote has gone towards UDF vote has gone to Congress, we also first time got few votes in Muslim area. Like Paka Bedbari, we got 20,000 votes. In Dolgaon, although very minor in compared to 2,18,000, but still we got 18,000. In Lahori Ghat, we got 20,000. In Samuguri, we got 20,000. So, in absence of UDF, कोई लोग कांग्रेस को नहीं देके हम लोग को दिया थोड़ा but very minor, but yes. And of course, Assamese Muslim population like Sipazar, Jalukbari, they have voted for us. In Sipazar, we got 1,18,000 votes. So mostly, those votes has come from Assamese Muslim community. So Assamese Muslim community in Middle Assam and Lower Assam, they continue to vote for BJP to an extent जो पहले भी मिलते थे, इससे इस बार थोड़ा हम लोग को ज़्यादा मिला. Like Sipazar, Jalukbari, Nolbari, we got vote from Assamese Muslim community to an extent. So, प्रथम कथा इतिया नतुन आरो पुरनी कोई लाभ नाय नतुन बिला खुटी पाती बही गल हेतु आरो कोई लाभ नाय जेतिया जयंत मल्ल बरुवाय 60,000 भोट बीजेपी लीड दी दिले एटा मानुजने खुटी पुटी नलले जानो परमा राजबंशी जदि 1,11,000 भोट बीजेपी दी दिले ताने परमा राजबंशी खुटी पुटी लले एतिया आपुनि त्याग नतुन पुरनी कले पार्टी तुहे लस्ट हबो আজি जयंत मल्ल बरुवाई लीड दिसे 60,000 ना अलमोस्ट 60,000 चंद्रमोहन पाटोरे लीड किमान दिले 34,000 परमा राजबंशीओ लीड दिले प्राय हिमान पिजुसे लीड किमान दिले 77,000 एतिया एबिलाक मानुहक जदि आपुनि नतुन बीजेपी बुली कय लस तो कार हबो जिखिनि मानुहे आमार गाखि दि आछे সেইখিনি মানুহক যদি নতুন বিজেপি বুলি কয় গালি গালাজ কৰে ইনডাইৰেক্টলি আমি কংগ্ৰেছক সহায় কৰা হল গতিকে মই ভাবো যিখিনি মানুহে পুৰণা বিজেপি বুলি কৈ থাকে ৰঞ্জিত দাসে কেতিয়াও এইটো শব্দ নকয় এইটো শব্দটো ভৱেশ কলিতাই নকয় এইটো শব্দটো ৰঞ্জিত দত্তই নকয় গতিকে যিখিনি মানুহে এইটো শব্দ কৈ থাকে তাৰ ভিতৰত কিছু সংখ্যক মানুহৰ প্ৰত্যেকটো ইলেকশ্যনতে তেওঁলোকে এইটো কৰে তেওঁলোকে আমাক ভোট দিছে নাই দিয়া এটো সন্দেহ আছে কাৰণ নতুন পুৰণি আপুনি সবত কৰক মোদীৰ ইলেকশ্যনত তো নতুন পুৰণি হ'ব নোৱাৰে যদি মোদীৰ ইলেকশ্যনত কোনোবাই নতুন পুৰণিৰ কথা কয় তাৰ মানে তেওঁ মানুহজন মূল শত্ৰু নহয় একদম গুৰিজনৰে শত্ৰু তাৰ পিছত আৰু কি থাকিব পাৰে সেইকাৰণে মই ভাবো যে 10 বছৰ বিজেপি কৰাৰ পিছত তাকো নতুন পুৰণি কৰাৰ এতিয়া কথা নাই আৰু কলেও কোনবা এৰি যাব নেকি বিজেপি এতিয়া তা পিজুষ হাজৰিকাক নতুন বুলি কলে পিজুষ হাজৰিকা বিজেপি এৰি যাব নেকি মুক নতুন বুলি কলে মুক বিজেপিৰ পৰা কোনবা যাব দিব নেকি এতিয়া যে এজন মুখ্যমন্ত্ৰীয়ে 94টা সিট দিলে আৰু 94টা সিট দিয়াৰ পিছত পুৰণি নতুন যে নাখাতে এইটোৱেটো প্ৰমাণ কৰিলে না একাংশ মানুহে ভাবে যে যোৰহাট হাৰিল মানে গুটে অসম হাৰি গল হেতুটো খসা নহয় না 94টা সিটত বিজেপি জিকিছে অসম বিজেপিৰ কাৰণে ইমান স্বৰ্ণিম দিন কেতিয়াও অহাই নাই ইমান সোণালী দিন যে 94 সিটত জিকিছে ভাৰতত যেতিয়া উত্তৰ প্ৰদেশৰ দৰে সিটত ষ্টেটত বিজেপি জিকা নাই 11টা সিটত আপুনি জিকাইছে সৰ্বানন্দ সোণোৱালত কৈও তাৰ আগত ৰাজেন গোহাঁই সভাপতি থকাত কৈও তাৰ আগত ৰঞ্জিত দত্ত সভাপতি থকাত কৈও হাইয়েষ্ট ইভাৰ সিট জিকিছে গতিকে পুৰণি নতুনৰ সংঘাতৰ মাজতো অসম বিজেপিৰ এই ইলেকশ্যনে আটাইতকৈ সোণালী খন নহয় ইতিহাসতো এইটো ইলেকশ্যনে লিখা যাব ইয়াত কৈতো মই নাভাবো কেতিয়াবা মইও বঢ়াব পাৰিম বুলি এইবাৰে যে মই কৰিমগঞ্জত জিকাইছো আৰু যে মই ৰিপিট কৰিব পাৰিম বুলি তো মই নাভাবো গতিকে অসম বুৰঞ্জী অসমৰ বিজেপিৰ বুৰঞ্জী এই ইলেকশ্যনত কৈ সোণালী খনটো আৰু কেতিয়াও নাহে দিস ইজ দা হাইয়েষ্ট পিক ইয়াৰ পিছত দুই এটা সিট কমিব ইয়াত কৈ 94 সিটত লিড টু
মই কি 2026তে ৰিপিট কৰিব পাৰিম নেকি এটোটো মও নাজানো বিধানসভা ইলেকশ্যন 11টা সিট আৰু কেতিয়াবা লোকসভাত পাম নেকি পাও যদি ভাগ্যৰ কথা গতিকে মাউন্ট এভাৰেষ্টত এইবাৰেতো আমি উঠিলো মানুহ সেকেন্ড টাইমো মাউন্ট এভাৰেষ্টত উঠে কিন্তু মাউন্ট এভাৰেষ্টতকৈ ডাঙৰ সিংহটো একো নাই গতিকে আটাইতকৈ বিজেপিৰ স্বৰ্ণিম মুহূৰ্ত আটাইতকৈ সোণালী মুহূৰ্তটো এইবাৰ আমাৰ টিমটোৱে আনি দিলে গতিকে ৰাজেন গোহাঁই আমাকতো অভিনন্দন জনাব লাগে তেওঁ নিজৰ নগাঁও সমষ্টিত ৰূপক শৰ্মা এবাৰ 40,000 লিড দিছে ন তেখেত এমপি থাকোতে 5,000তকৈ ওপৰত লিড নাপায় 10,000তকৈ লিড নাপায় এইবাৰ ৰূপক শৰ্মাই নগাঁৱত 40,000 লিড দিছে বহৰমপুৰত কিমান লিড পাইছে বহৰমপুৰত 35,000 লিড পাইছে গতিকে অসম বিজেপিৰ ইয়াতকৈ সোণালী খন ইয়াতকৈ স্বৰ্ণিম মুহূৰ্ত আমি আৰু ক'ত পাম গতিকে ৰহাত 42 যোৱাবাৰ আমি হাৰিছো যোৱাবাৰ শশী দাসৰ হাতত আমি ৰহা সিট হাৰিছো হাৰা মেকআপ কৰা নহয় 42,000 লিড লৈছো আপোনালোকে যদি এটা হসাটো চাব নুখুজি এটা অসমৰ এছাম বুদ্ধিজীৱীয়ে ৰাতিয়ে দিনে যোৰহাট কৈ থাকে এটা হসাটোতো চাব লাগিব না যে পাৰ্লিয়ামেণ্টতো 11টাটোহে গন্তি হ'ব পাৰ্লিয়ামেণ্টত বোলে যোৰহাট বুলিতো এটা বেলেগকৈ আসন নাই 542ৰ ভিতৰতেতো হ'ব গতিকে এইটো মোৰ মনোবলটো ভাঙিবৰ কাৰণে কোনোবাই যোৰহাট বুলি কৈ থাকিলেও মইতো গাতটো টিপিটি চালেতো এইটোৱে গম পাই তই কিয় দুখ কৰিছ তইতো 11টাত জিকিছ তই 94ত জিকিছ 10% তোৰ ভোট বাঢ়িছে গতিকে কোনোবাই অসত্য কথা এটা কৈ আপোনাক দাবাব খুজিলে আপুনি দাবিব নেকি এটোতো আমিতো আৰু কেঁচুৱা আৰু কিবা দুধদানি খাই থকা নাই দুধদানি খোৱা মানুহে এইটো ভয় কৰিব দলৰ মধ্যে প্ৰধানকৈ যিসকল ৰাজনৈতিক নেতাই সংবাদ মাধ্যমত কথা কৈছে তেওঁলোকৰ প্ৰতি কেনেকুৱা একো একশন ল'ব নালাগে অসমৰ ৰাইজে ইমান নিৰ্মম প্ৰতিশোধ লৈ আছে তাতকৈ আৰু কি লাগে আজি নলবাৰীৰ এজন নেতাই দলক সমালোচনা কৰিলে সেই সমষ্টিটোত ৰাইজে আপোনাক 60,000 ভোট লিড দিলে গতিকে ৰাইজে যেতিয়া কথা কয় পলিটিচিয়ান বিলাক মনে মনে থাকিব লাগে নগাঁৱত মই কলো 40,000 আমাক লিড দি দিলে 94 সিটত আমাক জিকাই দিলে যেতিয়া ৰাইজে আমাৰ হৈ বেটিং কৰি আছে আমি কিয় ফিল্ডত নামিব লাগে সেইকাৰণে মই জয়ন্ত মল্ল বৰুৱাক কওঁ টিভিত ক'ব নালাগে কাৰণ ৰাইজে আমাৰ হৈ কৈ আছে কেতিয়া মানে যেতিয়া অসমৰ ৰাইজে আমাৰ হৈ কথা কয় অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিছে অসমৰ ৰাইজে আমাৰ হৈ বেটিং কৰিছে তাত সাংবাদিকৰ ওচৰত আমি যুক্তি দৰ্শাই আমি পইণ্ট গন্তি কৰি কি লাভ আছে ৰাইজটো আমাৰ লগত আছে নহয় ৰাজেন গোহাঁই যেতিয়া সভাপতি আছিল অসমত বিজেপিত 5টা এমএলএ আছিল আজি 94ত জিকিছো গতিকে এতিয়া মই ৰাজেন গোহাঁইৰ পৰা কি চাৰ্টিফিকেট ল'ম আপোনালোকে কওক মইতো তেওঁক গৈ সুধিব লাগিব যে দাদা আপুনি কেনেকে 5টা জিকিছিল বুজাই দিয়কচোন গতিকে আপোনালোকে যিসকল বুদ্ধিজীৱীয়ে এটা ফলছ নেৰেটিভ সৃষ্টি কৰিব খোজে এইটোতো নহ'ব নহয় বৰপেটা আমি জিকিছো কোকৰাঝাৰ আমি জিকিছো শিলচৰত ৰাজদীপ ৰয় যোৱাবাৰ 60,000 জিকিছিল এইবাৰ আমি 2.5 লাখ ভোটত জিকিছো গতিকে আপোনালোকে যদি সব কয় যে সৰ্বানন্দ সোণোৱাল জিকাটো মিছা কামাখ্যা তাছা জিকাটো মিছা ৰঞ্জিত দত্ত জিকাটো মিছা প্ৰধান বৰুৱা জিকাটো মিছা খালি গৌৰৱ গগৈ জিকাটো সঁচা তাৰমানে আপোনালোকে নীলা তেজক ভাল পায় ডাঙৰ মানুহৰ ল'ৰা ছোৱালীৰ কথা আপোনালোকে আলোচনা কৰি ভাল পায় ভূপেন হাজৰিকাৰ গান এটা চাব অতীতৰ বুৰঞ্জী লিখকে কৈছিল ৰজা মহাৰাজাৰ কথা আজিৰ বুৰঞ্জী লিখকে কয় মানুহৰ কথা গতিকে আপোনালোক অতীতত আছে ৰজা মহাৰাজা জিকাটো আপোনালোকে নিউজ কৰি ভাল পায় সৰু মানুহৰ জিকাটো আপোনালোকে নিউজ কৰি বেয়া পায় এটো আপোনালোকৰ সমস্যা নহয় কতো দিয়া নাই দেই মোৰ মিটিং মই আজি দিছো এটো আপোনালোকে উলিয়াইছে মই যোৰহাট আৰু ডিব্ৰুগড়ত সেম মিটিং কৰিছো নে এইবোৰ আপোনালোকে ওলোৱা কথা মইতো কালি টুইটাৰত দি দিছো মই কোন সমষ্টিত কিমান মিটিং কৰি যোৰহাটত আটাইতকৈ কম মিটিং কৰিছো
আপোনালোকে এটো কোৰ পৰা গম পালে যে আটাইতকৈ বেছি গুৰুত্ব দিছিল দুজন মন্ত্ৰী যোৰহাটত আছিল দুজন মন্ত্ৰী কোকৰাঝাৰতো আছে আমাৰ 17 জন মন্ত্ৰী দুজন কৰি আমি ভগাই লৈছিলো মোৰ মিটিং আটাইতকৈ মই দুৰাতি থাকি কেম্পেইন কৰিছো কোকৰাঝাৰত মানসত গৈ ৰাতি আছো কোকৰাঝাৰত গৈ ৰাতি আছো এই ইলেকশনত আটাইতকৈ যদি মই এফৰ্ট দিছিলো কোকৰাঝাৰ আৰু কৰিমগঞ্জত মই 4 নিশা আছো দা আপোনালোকে এটো লিখি বেয়া পাই মই কি কৰিম কক আপোনালোকে এটা উলিয়াই দিলে যে আটাইতকৈ গুৰুত্ব যোৰহাটত দিলো মই কেনেকে দিলো তেওঁতো বিজেপিত নাই বুলি ধৰি লওক তেওঁতো বিজেপিত নাই বুলি ধৰি লওক কাৰণ বিজেপিত থকা মানুহে মোদীক ধন্যবাদ নিদি কাৰোবাক বেলেগক ধন্যবাদ দিয়ে নেকি গতিকে আমি দলে কোন মিটিঙত মাতিব নামাতিব বেলেগ কথা মই কোনো বিজেপিৰ মিটিঙত বা মই যদি মাতাৰ অধিকাৰ থাকে মইতো তেওঁ মিটিঙত নামাতো গতিকে মই ধৰি লৈছো তেওঁ বিজেপিত নাই কাৰণ তেওঁৱে এতিয়া ইলেকশনত এইটোৱে প্ৰমাণ হয় যে যোৰহাটৰ কেন্ডিডেটক তেওঁ গোপনকৈ সহায় কৰিব পাৰে কাৰণ তেওঁতো আগত গোলাঘাটৰ এমপিও আছিল আৰু নিজেও কৈছে সম্পৰ্ক ভাল বুলি গতিকে এইটো আপুনি গন কেছ বুলি ধৰি থৈ দিয়ক তেওঁ বিজেপিত নাই So Congress is all set together leader of opposition post in Lok Sabha. Very good. Let us have Prime Minister. Let them take leader of opposition. So all are campaigning for the Rahul and eventually. What I will say, let them take the post of leader of opposition and let BJP take the post of Prime Minister. In our democracy, and today I have completed almost 55 years. Nobody discuss who is leader of opposition. I am in politics from 1991. I have not heard one journalist asking question about leader of opposition. So you people are all syndrome of Raja Maharaja. You like to talk about Raja Maharaja. So you do not want to celebrate Kamakhya Tasa's victory. আপোনালোকৰ অসুবিধাটো কি আছে যে কামাখ্যা তাছাৰ ভিক্টৰীটো আপোনালোকৰ কাৰণে ভিক্টৰী নহয় কাৰণ তেওঁ চাহ বাগিচাৰ লৰা আজি বিজুলী কলিতাৰ ভিক্টৰীটো আপোনালোকৰ কাৰণে ভিক্টৰী নহয় কাৰণ তেওঁ সৰু বিজেপিৰ কাৰ্যকৰ্তা জয়ন্ত বসুমতাৰী ভিক্টৰীটো আপোনালোকৰ কাৰণে ভিক্টৰী নহয় কাৰণ সৰু বড়ো ট্ৰাইবেল কি আৰু জিকিছে ৰঞ্জিত দত্তৰ বিজয়টো আপোনালোকৰ কাৰণে বিজয়ী নহয় যে ইমান বিজেপিৰ ৰাজ্যিক সভাপতি এক্স প্ৰেসিডেন্ট এজন আটাইতকৈ পুৰণি কাৰ্যকৰ্তা এজন জিকিলে এই নিউজবোৰ আপোনালোকৰ কাৰণে নিউজ নহয় ৰজা মহাৰাজাৰ লৰাটো আপোনালোকৰ কাৰণে নিউজ পৰিমল শুক্লবৈদ্যৰ বিজয়টো আপোনালোকৰ কাৰণে নিউজ নহয় ৰজা মহাৰাজাৰ জিকাটো পেপাৰত হেডলাইন আনকি 10 লাখ ভোটত ৰকিবুল হুছেইন জিকাটো আপোনালোকৰ কাৰণে নিউজ নহয় এইটোতো মইতো দেখি আছো যে জাতিটোৰ ভৱিষ্যতটো আপোনালোকৰ থদিও পোৱা যায়তো ৰজা মহাৰাজা জিকিলে আমি সকলোৱে নাচিব আৰম্ভ কৰো এতিয়া সেইকাৰণে ভূপেন হাজৰিকাৰ কেতিয়াবা গানবিলাক খুব ভাল কৰি পঢ়িব লাগে প্ৰভাৱ পেলাব আকৌ 94 সিটত জিকিছো আৰু 5টা সিটত জিকিলে 100 হৈ যাব আজিতো গোটেই প্লেনিংটো কি 93 জিকিলো যেনে তেনে আৰু 7টা জিতত জিকি 100 কৰি দিব লাগে সেইকাৰণে আজিৰ পৰাই যত্ন আৰম্ভ নকৰিলো জানো ঠিকে 93 জিকাৰ পিছত আৰু 7টাহে বাকি থাকিল টাৰ্গেটলৈকে অলপ 7টা খুন্দিয়াই চাও আৰু কি আছে কিমান ৰজা মহাৰাজাৰ বিষয়ে জানিবৰ কাৰণে ইচ্ছা কক আপুনি কৈছে স্বৰ্ণীয় সময় বুলি এই সময়টো বিজেপি আৰু এবাৰছত আপুনি আৰোপণ কৰিছে তেনেহলে আহিব লগা দিনবোৰ আপোনালোকৰ কাৰণে বেছি চ্যালেঞ্জিং হ'ব নেকি চ্যালেঞ্জিং নহয় আৰু এভাৰেজ উঠিলুৱে আৰু কি চ্যালেঞ্জিং আৰু তো ভগৱানে ইয়াতকৈ ডাঙৰ সিংহ বনুৱাই নাই সিংহ বনাব জানো মাউণ্ট এভাৰেষ্টতকৈ ওপৰত এভাৰেষ্টত উঠা মানুহজনে যদি তেনজিং নৰগে আজি কল্পনা কৰে যে মই আৰু এটা ডাঙৰ সিংহত উঠিব লাগিব তেওঁতো ভগৱানৰ লগত কথা পাতিব লাগিব যে মোক আৰু এটা বনাই দে মাউণ্ট এভাৰেষ্ট এটা গতিকে আপোনালোকৰ মই এইকেইদিন মেণ্টেলিটি চাই আছো যিজন মানুহে 94টা সিট পাইছে 11টা এমপি সিট পাইছে তেওঁ গ্ৰিল কৰি আছে
আৰু যোনে মাত্ৰ 3টা সিট পাইছে তেওঁক একো প্ৰশ্ন সোধা নাই এইটো অদ্ভুত অসমৰ সাংবাদিকতা নহয় জানো এটা ষ্টাডি কৰিবলগীয়া কেছ হয় নহয় কওকচোন যে 3টা পোৱা পাৰ্টিটো কাঠগড়াত নাই 11টা পোৱা পাৰ্টিটো কাঠগড়াত আছে মইতো কেতিয়া কিয় কয় আপুনি মই সদায় নহয় চক তেনেকে কেতিয়াও ক'ব নাপায় অন্তত আপুনি এজন ভাল সাংবাদিক মই সদায় কৈ আছিলো 11 এইটোতো অন্তত স্বীকাৰ কৰক কেতিয়াও বিজেপিৰ মঞ্চৰ পৰা মই ইলেকশ্যনৰ মাজত 11:30 লৈকে গৈছিলো কংগ্ৰেছ শূন্য বুলি কেনেকে ক'ব ধুবুৰী বৰপেটা ধুবুৰী নগাঁও থাকোতে সেইটো আজিও শূন্য নহয় আৰু অহা 100 বছৰ কংগ্ৰেছ অসমত শূন্য নহয় যেতিয়ালৈকে ধুবুৰী আৰু নগাঁও আছে বাকি সিট 12 লৈকে কেতিয়াবা আমি যাব পাৰো মই নকওঁ কিন্তু এইখিনি তথ্য আপোনালোকে কৈ আছে নহয় যে আমি কৈছিলো আমিতো কোৱা নাই মোৰটো হাজাৰ ৰেকৰ্ড আছে প্ৰত্যেকজনী বিশেষকৈ সবেই মোক লগ পালে খুদে স্যাৰ 11:30 তো 12 হল নেকি বুলি খুদে নাই আপোনালোকে কওক আজি আপুনি কৈ দিলে যে আমি কৈছিলো বুলি ৰজা মহাৰাজাৰ প্ৰতি আপোনালোকৰ ডাঙৰ দুৰ্বলতা আছে সেইটো আপোনালোকে চিন্তা কৰিব আনিব পাৰে ৰজা মহাৰাজাৰ লৰা ভাই ক'ত আপুনি ৰাখিব ৰজা মহাৰাজাৰ লৰা আমিতো সৰু মানুহৰ লৰা গতিকে ৰজা মহাৰাজাৰ লৰাৰ যিটো আশা তো আপোনালোকে এইটো মই ক'ত কম্পিট কৰিব পাৰিম কিন্তু আমি আমাৰ কাম আমি কৰি গৈ থাকিম না আমাক এতিয়া ধৰক এজনে কৈছে যে আপাৰ আসামৰ মানুহক অৰুণোদয় নালাগে আৰে এটো কথা হ'ব পাৰে নেকি আপাৰ আসামত দুখীয়া মানুহ নাই নেকি আপাৰ আসামত চাহ বাগিচাৰ শ্ৰমিক নাই নেকি আপাৰ আসামত মাজুলীত কিমান দুখীয়া মানুহ আছে বান বিধ্বস্ত তো এটা জুনে এনেকুৱা ৰাজনীতি কৰে তাৰ লগত আপুনি কি কথা ক'ব যদি মই কালি সিদ্ধান্ত লওঁ যে অমুক বিধায়কে কৈছে উজনিত অৰুণোদয় নালাগে বুলি মোক নিপিটিব নেকি গলে মানুহে গতিকে কিবা আপোনালোকে এইটো পাব্লিসিটি দি দিছে গতিকে আপোনালোকে কাৰোবাক 2 বছৰ পিছত ঘূৰাই আনিব পাৰে কিন্তু মোৰ লগত 93 ডিপোজিট আছে আৰু এনেকে অসমৰ সংবাদ মহলে বহুত দিন মোৰ লগত কৰিছে এইটো কাম কিন্তু আজিলৈকেতো পাৰা নাই গতিকে 2026ত পাৰে নোৱাৰে এইটো আপোনালোকৰ লগত এটা চ্যালেঞ্জ থাকি যাব কিন্তু বুকটো পাৰা নাই আজিলৈকে নে পাৰিছে 93 জিকুৱা মানুহজনক যদি কোনবাই ভয় খুৱাই কেনেকে ভয় খাব মই যদি যোৱাবাৰ 2019ত আমি 67টা জিকিছিলো তেতিয়া আমিও ভয় খাইছিলো আৰু পিছৰ 2 বছৰ আমি জাহাত তাহা কাম কৰিছিলো এতিয়া অংক 93 পোৱাজনক 3 পোৱাজনে ভয় খুৱাই আছে কেনেকে ভয় খাব আপুনি কওকচোন এটোতো ভয় খুৱাব খুজিলেতো ভয় নাখাব হয়নে নহয় কিন্তু আপোনালোকক বেষ্ট উইচেছ আপোনালোকে ৰজা মহাৰাজাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আপোনালোকে ইউ এনজয় ইউৰ ডে আমি কাম কৰি থাকো এটো মই আপোনালোকৰ মই শুনক মই সক এমপি জুনে নাজানে ৰাজ অভিষেক কেতিয়া হয় যেতিয়া এজন মানুহ নতুনকৈ এমপি হয় যিজন মানুহৰ কথা পাতিছো ফৰ হিম ইট ইজ এ থাৰ্ড টাইম গতিকে জুনে নুবুজে কবাত ভাবে এনেকে কথা কলে অলপ হিমন্ত বিশ্ব শৰ্মাক মাৰিব পাৰিম আমিওতো বুজি পাওঁ না কিন্তু মইতো বহুত সামৰা সাল আছে না ক'ত পাৰিব এইবিলাকত মই মাৰ খোৱা মানুহ নহয় না এইবিলাকত মই ক'ত কষ্ট পাম লক্ষীপুৰ হুছেনে যি 10 লাখ ভোটাৰ ইতিমধ্যে অভিলেখ কৰিলে তেয়া অনাগত সময়ত ৰেকৰ্ড ভংগ হোৱাৰ সম্ভাৱনা আপোনাৰ সময়ত কি নালাগে এটো 11 লাখ হ'বগৈ যেতিয়া জনগাঁথনি মুসলিম পপুলেশন অসমত বাঢ়ে এট এ স্পীড অফ 29% গতিকে ধুবুৰীত অহা 10 বছৰত জনগাঁথনি বাঢ়িব আৰু 29% গতিকে ৰকিবুল হুছেনৰ বিজয় মাৰ্জিন অহা 10 বছৰ পিছত 12,29,000 এটো বাঢ়ি গৈ থাকিব এটো নকমে কাৰণ এইটো কোনো ৰাস্তা ঘাট স্কুল কলেজৰ লগত কথা নহয় নহয় যদি ৰকিবুল হুছেন এদিনো না যায় মই ৰকিবুল হুছেন নামৰ ব্যক্তিজনক কোৱা নাই বহুতে ভুল কৰে যে আজমলক কৈছে আজমল নামৰ মই ব্যক্তিজনক একো নকওঁ সত্তাটো
এই সত্তাটো ইমানে শক্তিশালী যে এই ভোট কমিব নোৱাৰে যি এবাৰ গল এইটো কেতিয়াও ঘূৰি নাহে কাৰণ তেওঁলোকৰটো পপুলেশ্যনটো 1:1 হ'ব বহুত দিন লাগিব গতিকে এইটো ডিটৰিয়েট কৰি গৈ থাকিব এইটো ভাল নহয় অহাবাৰ ডিলিমিটেশ্যনত হয়তো ধুবুৰী সিটটো দুটা হৈ যাব তেতিয়া আপোনাৰ আৰু ক্ষতিয়ে হ'ব তেতিয়া কমিব পাৰে যেতিয়া ধুবুৰী সিটটো ভাঙি দুটা হ'ব তেতিয়া মাৰ্জিনটো কমিব পাৰে কিন্তু আজি ধুবুৰীত 2034 চনৰ ইলেকশ্যনত এই ৰকিবুল হুছেইন থাকে না থাকে মই নাজানো কোনোবা এজন ৰকিবুল হুছেইনৰ ভোটৰ লিড 12,29,000 হ'ব নতুন মুক্ত থাকিবই লাগিব তিনটা পোষ্ট খালি আছে আগত দুটা খালি আছিল এতিয়া পৰিমল শুক্লবৈদ্য ৰিজাইন দিলে গতিকে তিনিজন নতুন মুক্ত সোমাবই লাগিব দেখা দেখি কৈ তিনটা পোষ্ট ভেকেন্ট নাই জানো গতিকে বৰাক উপত্যকাৰ পৰা নতুন মুক্ত আহিবই লাগিব বৰাকত এজনো নাই গতিকে মই ইমানলৈকে চোৱা নাই কিন্তু আপুনি মোক প্ৰশ্ন কৰিছে নতুন মুখ থাকিব নেকি তিনিখন নতুন মুখ অবভিয়াছলি থাকিবই তিনিখনটো ৰাখিব লাগিবই না হ'ব বহুত কলো আৰু কি আছে আপোনালোকে 26 লৈকে ৰজা মহাৰাজাৰ অভিষেকৰ কাৰণে ৰেডি হৈ লওক হ'ব